কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু কথা বৰ্ণনা কৰিছে। সিদ্ধ মুনিয়ে লিখি গলে বহু ধ্যান বহু সাধনাৰ পিছতো যিজন ভগৱান কৃষ্ণ বিচাৰি নাপায়, পৰম ভক্তি বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। প্ৰকৃততে বৰগীতটোৰ জৰিয়তে কবিয়ে ভক্তিশ্ৰেষ্ঠ প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীনত সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। বৰগীতটোৰ মাজেৰে যশোদাৰ ভক্তি স্থান কিদৰে মাধৱদেৱৰ আচৰিত প্ৰধান পুত্ৰ বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ ভক্তি যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপ তুলি ধৰিছে। যশোদাই মৰমতে কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ শিৰৰ ভক্ষণ কৃষ্ণ তেওঁ বুকুত বান্ধি কোলাত লৈ বাৰে বাৰে চুমা খাইছে। বৰগীতটো এইদৰে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্ক বৰ্ণনা কৰিছে। তাৰপিছত ৩ নম্বৰটো আছিল বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিপুত হৈছে আলোচনা কৰা। ইয়াৰ উত্তৰটো আছিল ভগৱান শ্ৰীকৃষ্ণ হিন্দুৰ শ্ৰেষ্ঠ দেৱতা বিষ্ণুৰ অৱতাৰ ৰূপে আৰাধনা কৰা হয়। দৈৱকী গৰ্ভত জন্ম লোৱা কৃষ্ণ গোকুলৰ নন্দ যশোদাৰ ঘৰত ডাঙৰ দীঘল হৈছিল। বৰগীতটিৰ মাধৱদেৱে কৰা বৰ্ণনা অনুসৰি চৰাচৰ জগতৰ অধিপতি হৈও যশোদাৰ ওচৰত তেওঁ এটি সাধাৰণ শিশুৰ দৰে আচৰণ কৰিছে। যশোদায়ো কৃষ্ণক সাধাৰণ শিশুৰ দৰে মৰমতে বাপু, কমল নয়ন, প্ৰাণধন আদি সম্বোধনেৰে টোপনিৰ পৰা জগাইছে আৰু বুকুত সাৱটি লৈ বাৰে বাৰে চুমা খাইছে। মাধৱদেৱে এইদৰে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মহত্ত্বময় কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনিয়ে